হেল্ল', আজি যেটো ভিডিও দিছো সেই ভিডিওটো শ্যামল শইকীয়া নামৰ এজন শিক্ষিত যুৱকৰ এটা সুন্দৰ পদক্ষেপ দেখুৱা হৈছে আসলতে তেখেতে শইকীয়া মমো বুলি এটা মমোৰ ব্যৱসায় ষ্টাৰ্ট কৰিছে তেখেতে নিজৰ লগতে আৰু পাঁচটা পৰিয়ালকো পোহপাল দি আছে তাৰে দুজন ফিজিক্যালি হ্যান্ডিক্যাপো হয় মই গোটেই কথাখিনি ভিডিওটো দেখাইছো আপোনালোকে স্কিপ নকৰাকৈ ভিডিওটো সম্পূৰ্ণকৈ চাওক আৰু যেহেতু এজন অসমীয়া যুৱকে ব্যৱসায় ক্ষেত্ৰত আগবাঢ়িছে গতিকে তেওঁক আগুৱাই নিয়াটো আমাৰ দায়িত্ব যি অলপ পাৰিছো মই হেল্প কৰিছো মোৰ ভিডিওটোৰ জৰিয়তে যাতে তেওঁক মানুহে চিনি পায় তেখেতৰ তালৈ গৈ তাৰ টেষ্টি মমোৰ সোৱাদ লয় আৰু আপোনালোকৰ পাৰিলে ভিডিওটো শ্বেয়াৰ কৰি দিব আৰু যিসকল নতুনকৈ আহিছে তেখেতলোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিব বাকি এতিয়া ভিডিওটো চাওক গুড ইভিনিং এণ্ড ৱেলকাম বেক টু মাই চেনেল বিগ ফুডিজ আজি মই বিশেষ ল'ৰা এজনক লগ কৰিবলৈ আহিছোঁ তেখেতৰ নাম শ্যামল শইকীয়া তেখেতে এটা ব্যৱসায় আৰম্ভ কৰিছে খুব সুন্দৰ এজন অসমীয়া যুৱকৰ মানে এটা সুন্দৰ পদক্ষেপ তেখেত আসলে মোৰ সিনিয়ৰ হয় আৰু তেখেত এজন মেথছৰ শিক্ষকো হয় তেখেত ধুনীয়া একদম মানে শইকীয়া মমো বুলি এটা সুন্দৰ ব্যৱসায় আৰম্ভ কৰিছে ক'ত কি কেনেকৈ আছে সেয়া ক'ম ফাৰ্ষ্ট শ্যামল দাক লগ কৰাই এয়া মোৰ লগত শ্যামল দা নমস্কাৰ আপুনি এতিয়া শইকীয়া মমোটো কিমান দিনৰ পৰা ষ্টাৰ্ট কৰি আছে এতিয়া একচুৱেলি মানে শইকীয়া মমোটো মোৰ প্ৰায় 4 to 5 months হৈ গ'ল আৰু মই একচুৱেলি এই যিটো মোৰ বিজনেছটো মই একচুৱেলি নিজে আগতে হোম ডেলিভাৰী দিছিলোঁ মই দিনত স্কুলৰ ক্লাছখিনি কৰি টিউশ্যন মোৰ নিজৰ চেণ্টাৰ আছে টিউশ্যন চেণ্টাৰত ক্লাছ কৰি পিছত মই ৰাতি 10টা 11টা কেতিয়াবা 12টালৈকে মই হোম ডেলিভাৰী দিছোঁ চ' আজি 2 বছৰৰ পৰা মই প্ৰায় হোম ডেলিভাৰী বিজনেছটো আৰম্ভ কৰি মই 4 বছৰৰ পৰা শইকীয়া মমো নামত মই মোৰ মমো বিজনেছটো আৰম্ভ কৰিছোঁ ঠিক আছে আৰু মমোটোৱে যে কৰিলে বেলেগ নকৰিলে মানে মমো খাই ভাল পায় নে কি কাৰণ নহয় একচুৱেলি মানে কি হয় গোটেই বস্তুটো এনেকুৱা কনচেপ্টটো মানে মমোটো মানে মই একচুৱেলি বিয়া ফিক্স হৈ আছে তো তেখেতে মমো মানে খুব ভাল পায় তো মমো গোটেইখিনি অৰিজিনেটি তেওঁ ভাগৰ তো তেওঁ মমোখিনি বনায় আৰু মমোখিনি আমাৰ ধৰক মোৰ ষ্টাফ আছে কৰ্মচাৰী আছে কৰ্মচাৰীয়ে সহযোগ কৰি দিয়ে চ' সহযোগ কৰি দিয়াৰ ফলত তেওঁ মমোখিনি বনাই মেলি মানে আমি ধৰক বিক্ৰী বাৰ্তাখিনি কৰোঁ মানে টেষ্টি মমোৰ আঁৰত মানে আছে আপোনাৰ সেই হ'বলগীয়া অৰ্ধানখিনি আচলতে তেখেতে গোটেইখিনি কৰে তাৰপৰা একচুৱেলি চুপটো মই বনাওঁ দেই চুপটো মানে কি হয় একচুৱেলি ফাৰ্ষ্ট যেতিয়া আমি চুপ বনাইছিলোঁ বহুতে কয় চুপটো কোনোবাই কয় জ্বলা কম হৈছে মানে কোনোবাই কয় ডাঠ হোৱা নাই পাতল হৈছে চ' তেনেকুৱা আমি নানা ধৰণৰ বিভিন্ন ধৰণৰ কাষ্টমাৰ আমি মানে লগ পাইছোঁ বা তেওঁলোকৰ পৰা আমি এডভাইচো পাইছোঁ চ' আমি কি কৰিলোঁ আমি সেইকাৰণে মই এবাৰ নিজেই মোৰ নিজৰ কেলকুলেশ্যন কৰি চুপটো বনাব ল'লোঁ আৰু এতিয়া বৰ্তমান আমাৰ চুপটো মানে আপোনাৰ মানে ধৰক 20 লিটাৰ চুপ বনালে দিনটোত নহয় এতিয়া কমচে কম 30-35 লিটাৰ চুপ বনাব লাগে দিনটোৰ বাবে এটা ধুনীয়া চেল দিনটোত মানে কি হয় চুপটো মানুহে এতিয়া বহুতে ভাল পাইছে আৰু বিশেষকৈ মোৰ যিটো যজ্ঞ মন্দিৰতো আছে মোৰ এখন ম'ম' ষ্টল চ' তাতো মানুহবিলাকে ম'ম'টো চেচ হৈ গ'লেও চুপটো খায় কিন্তু এখন লিচুবাৰীটো ষ্টাৰ্ট কৰিছে লিচুবাৰীত মই কালিৰ পৰা ষ্টাৰ্ট কৰিছোঁ তেন্তে ঘৰলৈ যোৱাৰ সময়ত এতিয়া বৰ্তমান আছোঁ মই যোৰহাটৰ নৱালী ঢেকীয়াজুলি ঘৰলৈ যাওঁতে লিচুবাৰী সেইখনো দেখাই যাম যদি চব ঠিকে থাকে সময়ত সেইখনো এপাক সৰুকৈ হ'লেও দেখাই যাম আৰু বাকী তেন্তে ঠিক আছে ওচৰ পাইছেহি হয় বিয়াও পাইছেহি তাকে এইবিলাক চব মানে ধৰক বিজনেছটো হেৰি কৰিছে আৰু বিশেষকৈ মেইন কথা কি হৈছে মোৰ লগত 5জন কৰ্মচাৰী আছে আৰু গোটেই কৰ্মচাৰীজনৰ মানে 2জন আছে আপোনাৰ ফিজিকেলি হেণ্ডিকেপ দেই মই আপোনাক কৈছোঁ এতিয়া লিচুবাৰীত যিজন ল'ৰা বহাইছোঁ মই কালি তেখেত ফিজিকেলি হেণ্ডিকেপ তো তেখেতৰ মানে কি হৈছে তেখেতে ম'ম' ষ্টলত অকল ম'ম'কেইটা দিব পাৰিব গম পাইছে তেখেতে বেলেগ একো কাম কৰিব নোৱাৰে গতিকে সেই চিন্তা কৰিয়ে মই তেখেতক মানে ম'ম' ষ্টলখনত ম'ম' দিবৰ বাবে ৰখাইছোঁ খুব সুন্দৰ কাম কৰিছে আচলতে নিজে সংস্থাপন হোৱাৰ লগতে 5জনক দিছে যেতিয়া আৰু 5টা পৰিয়াল চলাই আছে খুব ভাল কাম কৰিছে এনেকুৱা অসমীয়া যুৱক থাকিলে অসমীয়া কিহৰ চিন্তা ঠিকেই ভাল কাম কৰি যাওক শুভেচ্ছা থাকিলে ধন্যবাদ বাকী ম'ম' কেনেকৈ বনায় মানে শ্বেপটো কিমান ধুনীয়াকৈ দিয়ে সেইটো বস্তু দেখাম আৰু ম'ম' টেষ্ট কৰিও চাম কিমান টেষ্টি হয় বাকী তেতিয়ালৈকে বাই বাই
ম'ম'টো কেনেকৈ চেপ দিয়ে সেইটো আপোনালোকক দেখালোঁ এতিয়া শইকীয়া ম'ম' কিমান টেষ্টি সেইটো টেষ্ট কৰি চাওঁ ব'লক দাদা ম'ম' খাইছে কেনেকুৱা পাইছে ইয়াত খাই মজা ধুনীয়া ধুনীয়া না ভাল পাইছোঁ আৰু ইয়াতে লগতে মানে ম'ম' কোৱালিটিটো খুব ধুনীয়া হয় হয় চিকেন অনিয়ন এইটো মানে মিক্সাৰটো ভাল হৈছে ভাল পাইছোঁ খাই আৰু লগতে জ্বলা চাটনি আৰু যিটো মানে মেৰিনেট দিছে খাই এটা ভাল আমোদ লাগিছে মানে ৰিজনেবল প্ৰাইচত যদি ৰেষ্টুৰেণ্টৰ ম'ম' খাবলৈ বিচাৰে শইকীয়া ম'ম'ত পোৱা যাব কিনাৰতে একদম ওচৰতে বৰ ইজি এচেচিবল হৈ আছে থেংক ইউ তুমি ইয়াত শইকীয়া ম'ম' ষ্টাৰ্টিঙৰ হোৱাৰ পৰা কেতিয়াবা আছানে কেনেকুৱা লাগিছে ইয়াত কাম কৰি ভাল লাগিছে ইয়াত কাম কৰি আবেলি মানুহ চানুহ ইয়াত অলপ গেডাৰিং হয় ন হয় বহুত হয় ঠিকে আৰু কেনেকুৱা পাইছে ইয়াত খাবলৈ মানুহে খাই পেলাই কয় আৰু মানে বেলেগতকৈ এটা ইয়াত বহুত ভাল কোৱালিটি আৰু এটা বস্তু ভাল লাগিছে আপোনালোকে পূৰা মানে ক'ভিড প্ৰট'কল মেইনটেইন কৰি চলিছে ঠিকে আছে আৰু এইফালে চচৰ বটলটো তাতো পেকিং কৰি থোৱা আছে ইয়াত যিটো ম'মৰ টেষ্ট হয় বহুত ধুনীয়া হয় আৰু তাৰ যিটো ওপৰৰ যিটো লেয়াৰ সেইটো একদম পাতলা হয় একচুৱেলি ম'মৰ যিটো ওপৰৰ লেয়াৰ সেইটো পাতলাই হ'ব লাগে চাউণ্ডটো অলপ প্ৰব্লেম হ'ব পাৰে ৰাস্তা কাষত যিহেতু আৰু বহুত বেছি টেষ্টি হয় মই মানে যদি আপোনালোকে কম প্ৰাইচত ধুনীয়া একদম ৰেষ্টুৰেণ্ট টাইপত যদি ম'ম' খাবলৈ আহে তেন্তে ডেফিনেটলি শইকীয়া ম'ম'লৈ আহক আৰু অকল এতিয়া মই য'ত আছোঁ তাত বৰ্তমান ঢেকীয়াজুলিত আছোঁ যোৰহাটৰ ঢেকীয়াজুলি তেখেতলোকৰ যোৰহাটৰ যজ্ঞ মন্দিৰৰ ওচৰতো আছে লিচুবাৰীটো আছে আপোনালোকে তাতো ট্ৰাই কৰিব পাৰিব বহুত টেষ্টি ম'ম' বনায় এবাৰ শইকীয়া ম'ম'লৈ আহক শইকীয়া ম'ম' যিখন লিচুবাৰীত আছিলে সেইখন আপোনালোকক দেখালোঁ আৰু কোনোবাই যদি হোম ডেলিভাৰী বিচাৰে তেন্তে মই ডেছক্ৰিপশ্যনতে তাৰ কণ্টেক্ট নম্বৰ দি দিম আপোনালোকে ফ্ৰাইড ম'ম' আৰু মঞ্চুৰিয়ান ম'ম' দুইটা পাব বাকী আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ নেক্সট ভিডিঅ'লৈকে বাই বাই